বান্ধৱীসকল, এটা ৰাজনৈতিক খবৰ ওলাই আহিছে। খবৰটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। দলত সংঘাত, প্ৰবীণ নেতা এপিচিচিৰ সম্পাদক হুকুম চান্দ আলী বক্সিৰ দলতীয়া। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত দেখা দিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ। দলটোৰ তৰফৰ পৰা কালি প্ৰকাশিত প্ৰথমখন প্ৰাৰ্থী তালিকাৰ পিছতেই কংগ্ৰেছত ব্যাপক খহনীয়া আৰম্ভ হৈছে। জানিব পৰা মতে, কংগ্ৰেছ দল ত্যাগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হুকুম চান্দ আলী বক্সী। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ১ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল হুকুম চান্দ। কিন্তু কালি প্ৰকাশিত তালিকাত দিলে ১ নং ৱাৰ্ডত প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা নকৰা সন্দৰ্ভত প্ৰবীণ কৰ্মীজনে কংগ্ৰেছ সভাপতি ভূপেন বৰাক ফোনযোগে সোধাত সভাপতিগৰাকীয়ে তেওঁক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন দিছে। নিজকে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা বিপিএফ নেতা হাংগামা মহিলাৰ সৈতে যুঁজ কৰা ব্যক্তি বুলি জহাই সভাপতি বৰাই হুকুম চান্দ আলী বক্সীক কেতবোৰ কটু মন্তব্য দিয়া বুলি দলত্যাগী নেতাজনে জনাইছে। উল্লেখযোগ্য যে বিগত ৪০টা বছৰ কাল কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মীৰূপে দায়িত্ব পালন কৰা হুকুম চান্দ আলী বক্সীয়ে শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত থকাৰ লগতে দলটোৰ এছটি, এছচি আৰু অবিচি কোষৰো দায়িত্ব পালন কৰি আছিল। সাম্প্ৰতিক সময়ছোৱাত কংগ্ৰেছ দলত খিলঞ্জীয়া মুছলমান অস্তিত্ব ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে বুলিও নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকগৰাকীৰ লগতে ৱাৰ্ডটোৰ গৰিষ্ঠ সংখ্যক কংগ্ৰেছ কৰ্মীয়েও দলত্যাগৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। একাংশ শুভাকাংক্ষীয়ে তেওঁক অসম জাতীয় পৰিষদত যোগদান কৰি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছে যদিও বৰ্তমানলৈ হুকুম চান্দ আলী বক্সীয়ে কোনো ৰাজনৈতিক সিদ্ধান্ত লোৱা নাই বুলি অৱগত কৰিছে।